এনেকা মাথাউৰি ভঙাটোতো এতিয়া নাই কমেও 100টা অলপ বেছি ভাঙিছে, 100 পাৰ হৈ যাব। মথাউৰিটো হ'ল মানে 3.5 কিলোমিটাৰ 4 কিলোমিটাৰ মান হ'ব। গোটেই ভাঙি মানে নদীৰ ফালে যাবলগীয়া পানীটো মানে আমাৰ ফালে গুচি গ'ল, মথাউৰিটো ভাঙি গ'ল। তাকে চৰকাৰে আহি যদি আমাক অলপ হেফাজত কৰে, এই মথাউৰিটো চাই মানে আমাক মথাউৰিটো যদি এমাৰ্জেঞ্চিকে যদি বন্ধ কৰি দিয়া হয়, তেতিয়া মানে আমি সুবিধা পাম থাকিবলৈ। বানপানী হোৱাটো এতিয়া 2 মাহ হ'বলৈ হৈছে। 1 ঘণ্টা যদি বৰষুণ নপৰে তেতিয়া আমাৰ 1 ঘণ্টাতে পানী হৈ যায়। গোটেই 2 মাহ পুৰা হৈছে পানী হৈ থকা। ঘৰত থাকিব নোৱাৰাটোতো 2 মাহৰ পৰাই হৈ আছে। 2 মাহৰ পৰা একদম কণ্টিনিউ মানে 1 ঘণ্টা বৰষুণ পৰিলে মানে ঘৰ ভিতৰলৈকে পানী সোমাই যায়। থাকিম কেনেকে, খাম ক'ত, শুম ক'ত, এনেকা অৱস্থা হৈ আছে। পানী বেছি হৈছিলে, সেইদিনাখন একেবাৰে বেছি হোৱা অৱস্থাত আমি বাধ্যতা চিমেণ্ট চাপৰি SP স্কুলত গৈ তাতে 3 দিন ৰিলিফ কাৰণে থাকিছো। মই ভুৱন পেগু ছাৰ এইটোৱে জনাওঁ যে মোৰ ফালৰ পৰা আমাৰ এই ভুৱন পেগু ছাৰে যদি এই মাথাউৰি ভঙাটো আহি কিনি যদি চাই যায়, তেতিয়া আমি ভাল পালোহেঁতেন চাই যোৱা হ'লে। সেয়ে মোৰ অনুৰোধ ভুৱন পেগু ছাৰলৈ, যদি অলপ চাই কিনে আমাক সহায় কৰি যায় এই মথাউৰি ভঙাটো। আমি বহুত কষ্টকে আছো, সদায় মানে পানীত থাকি কিনি ভাত থিয়কেও খাব নাপাওঁ, কেতিয়াবা ভাত খাব পাওঁ, কেতিয়াবা খাব নাপাওঁ, শুবলৈ জেগা নাই, ঘৰ ভিতৰত পানী সোমাই গৈছে। বহুত কষ্টকে আছো আমি। আমাক যাতে অকণমান ভুৱন পেগু ছাৰো আহি চাই যায়, মথাউৰি ভঙাটো আহি কিনি চাই যায়, যাতে কিবা এটা সহায় কৰি দিয়ে আমাক, তেতিয়া আমি ধন্যবাদ বুলি ভাবিলোহেঁতেন।